हेलो माय डियर स्टूडेंट्स आज आम आलोचना करम दशम श्रेणी गणितर अनुकरणी R3 अलरेडी आगरबिलाक आलोचना करिছো তোমালোকে যদি চোৱা নাই চাই লবা क्वेश्चन नम्बर 1 ত কি সুধিছে মান নিৰ্ণয় কৰা नम्बर 1 11 কিউব ওকে এইটো আমি সমাধান কৰিম সো ইয়াতে কিমান দিয়া আছে 11 কিউব মানে হল 11 কেইবাৰ তিনিবাৰ পূৰণ কৰিব লাগিব 11 পূৰণ 11 পূৰণ 11 ওকে এনেকৈ 11 কেইবাৰ পূৰণ কৰিব লাগিব তিনিবাৰ পূৰণ কৰিব লাগিব কিউব যেহেতু কিউব আছে গতিকে 11 আৰু 11 পূৰণ কৰিলে কিমান হয় 121 তাৰ লগত আকৌ 11 পূৰণ কৰিব লাগিব ওকে সো 1 1 গুণ 1 1 2 গুণ কিমান 2 1 1 গুণ 1 ওকে 1 1 গুণ কিমান 1 1 2 গুণ 2 1 1 গুণ 1 সো যোগ কৰা 1 2 আর 1 এ 3 2 আর 1 আর 2 যোগ করলে কিমান হয় 3 1 সো आंसरটো কিমান হ'ব 1331 সো 11 কিউব করলে কিমান হ'ব 1331 এতিয়া 2 নম্বৰত কি দিয়া আছে সোয়া 2 into 10 কিউব ওকে এইটো 2 নম্বৰত দিয়া আছে 2 into 10 কিউব ইয়াৰ মানটো নিৰ্ণয় কৰিব লাগে সো কেনেকৈ নিৰ্ণয় কৰিম সোয়া 2 into 10 কিউব মানে হল 1000 ওকে 10 into 10 into 10 তিনিটা 10 পূৰণ কৰিলে কিমান হ'ব 1000 হ'ব সো 2 into 1000 পূৰণ কৰিলে কিমান হয় 2000 সো आंसरটো কিমান হ'ব আমাৰ 2000 তাৰ পিছত 3 নম্বৰত কি সুধিছে 1/2 পাৱাৰ -5 ওকে 1/2 পাৱাৰ -5 এটো দিছে ইয়াৰ কাৰণে আমি এই ওপৰত যেটো সূচক আছে 5 এটো তাৰ আগত কি আছে মাইনাস আছে যদি সূচক মাইনাস থাকে তেনেহলে আমি ইয়াক প্লাস লৈ পৰিৱৰ্তন কৰিম মানে ঋণাত্মক সূচক থাকিলে মানে ঘাত থাকিলে আমি ধনাত্মক ঘাতত কি কৰিব লাগিব প্ৰকাশ কৰিব লাগিব ওকে সো যেতিয়া নেগেটিভ টু পজিটিভ আমি পৰিৱৰ্তন কৰিম তেতিয়া ইয়াৰ যেটো লব থাকিব এটো হৰ হ'ব আৰু হৰ যেটো থাকিব হেটো লব হ'ব তাৰ মানে ওপৰত যেটো সংখ্যা থাকিব হেটো তলত আহিব আৰু তলত যেটো সংখ্যা থাকিব হেটো ওপৰত যাব তাৰ মানে দুইটো তলত আছে ওপৰত যাব আৰু 1 টো কত আছে ওপৰত আছে তলত আহিব আৰু -5 টো কি হৈ যাব +5 হৈ যাব ওকে এইখিনি নিশ্চয় বুজি পালা তাৰ মানে এইটো জাস্ট উলটাই দিলে কি হয় মাইনাস টো প্লাস হয় প্লাস টো মাইনাস হয় ওকে যদি আমি প্লাস থাকে মাইনাস কৰিব বিচাৰো তেনেহলে উলটাই দিব লাগে মাইনাস থাকিলে প্লাস কৰতে উলটাই দিব লাগে এতিয়া আমি এটো ভগাই দিম 2/1 to the power 5 so 2 to the power 5 ওপৰত এনেকৈ আমি লিখিলো আৰু তলত 1 to the power 5 মানে দুয়োটাক আমি এনেকৈ ভগাই দিলো এতিয়া 2 to the power 5 অৰ্থাৎ 2 5 বাৰ পূৰণ কৰিলে কিমান হয় 2 into 2 into 2 into 2 into 2 ওকে 1 2 3 4 5 বাৰ আৰু 1 5 বাৰ পূৰণ কৰিলে 1 এ হয় এটো আৰু নিলিখো 1 into 1 into 1 1 into 1 এনেকৈ 5 বাৰ যদি পূৰণ কৰি কিমান হয় 1 এ হয় ওকে এইখিনি তো তোমালোকে জানাই গতিকে ওপৰখিনি পূৰণ কৰিলে কিমান হয় 2 2 4 4 2 8 8 2 16 16 2 কিমান 32 ওকে 32 তেনেহলে আমাৰ आंसरটো কিমান হ'ব 32 4 নম্বৰত সুধিছে -4 পাৱাৰ -2 এইটো সুধিছে গতিকে এই মাইনাসটো আমি প্লাস কৰিম তেনেহলে কি 1/4 স্কয়ার হ'ব ওকে 1 কি হ'ব -4 স্কয়ার কাৰণ যেহেতু এটো মাইনাসটো প্লাস কৰিম এটো ফর্মুলা আছে a to the power -1 যদি থাকে তেনেহলে কি হয় 1/a হয় ওকে আৰু a to the power -2 যদি থাকে তেনেহলে 1 কি হ'ব স্কয়ার -2 প্লাস লৈ পৰিৱৰ্তন হ'ব এইটো ফর্মুলা ইয়াতে ব্যৱহাৰ কৰা হৈছে ওকে সো -4 -2 আছে সো 1/-4 এই -2 কি হৈ যাব প্লাস হৈ যাব এতিয়া ওপৰত কিমান আছে 1 আৰু -4 স্কয়ার কৰিলে কিমান হয় +16 হ'ব সো आंसरটো কিমান হ'ব 1/16 ওকে